গাঁৱত আৰু এই বোকা বোলা বস্তুটো থাকিবই। এইফালে আগতে আগৰ কঠীয়া সিঁচা গুড মৰ্ণিং সকলোকে পুনৰ পৰা স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো ধামাকা হ'ব গৈছে, ভিডিঅ'টো এণ্ডলৈকে চাই থাকক। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া দেখিছে বস্তা 4টা চাইকেল উঠাই লৈছোঁ। এতিয়া মই পথাৰলৈ যাম ৰাতিপুৱা। ঘৰৰ পৰা ওলাই এইবোৰ বোকা। আজি ভিডিঅ'টো সম্পূৰ্ণ এটা গাঁৱলীয়া ভিডিঅ' হ'ব। তো এইকেইদিন মই গাঁৱলীয়া ভিডিঅ' দি আছোঁ, গাঁৱলীয়া পৰিৱেশবোৰ দেখাই আছোঁ। আপোনালোকে ক'তো যাব পৰা নাই সেইবাবে। বৰ্তমান মই ঘৰৰ পৰা ওলাই আহি আছোঁ, চাইকেলটো ঠেলি মোৰ লগত আছে এইটো ভাইটি। নামটো কৈ দে। এইটো আমাৰ তিনিআলিটো। এইফালে গ'লে পকা ৰাস্তা পায়, এইফালে নাযাওঁ। এতিয়া মই ইফালে যাম, এইফালে পথাৰ যাম এতিয়া মই। পুখুৰীত পুৰা পানী ফুল, এই পানী ৰাস্তাত উঠিব আৰু অলপ পাছত। আৰু এবাৰ যদি বৰষুণ আহে, পুৰা ধামাকা বৰষুণ দি আছে এইকেইদিন। গাঁৱত আৰু এই বোকা বোলা বস্তুটো থাকিবই আৰু। এয়া বৰ্তমান মই পাই গ'লোঁ, এই বাহনিত আছোঁ বৰ্তমান। এয়া গোটেই এইফালে কঠীয়া সিঁচি আছে, এইফালে যাম এতিয়া। এইফালে আগতে আগৰ কঠীয়া সিঁচা আছে, পানী আহি মৰি গ'ল বাৰু কঠীয়াবোৰ। ইয়াত আমাৰ দেউতা হাল বাই আছিলে, আমি আহি পোৱাৰ লগে লগে নাই, গৰুকেইটা খুলি থৈ কোনফালে গ'ল জানো। পানী বহুত হৈছে, কঠীয়া সিঁচিব নাই জানো, তাকে সুধি লওঁ। এইফালে আমাৰ গৰু দুটা। চাহটো ইয়াতে থৈ দিওঁ। তাৰমানে আমি আহি পাই গ'লোঁ আমাৰ কঠীয়া বাৰী। কঠীয়া সিঁচিবলৈ হাল চাল বাই আছিলে দেউতাই। তাৰপিছত ক'ত জানো গ'ল নাই, বিচাৰি আছোঁ তাকে। আহি আছে, কিবা আনিব গৈছিলে চাগে। কঠীয়া সিঁচিব মানে পানী সিঁচিব নেকি ইয়াৰ পৰা, সেইকাৰণে কিবা আনিব গৈছিলে। তো ব'লক আৰু দেখাই যাম কি কি কৰোঁ, কি কি নকৰোঁ, সেই সকলো আপোনালোকক দেখাম। এইটো আমাৰ ভাইটি বিমল কান্দিৰ। ঘৰতো থাকি বৰ লাগি আছে, ভিডিঅ' চিডিঅ' বনাব পৰা নাই আৰু আপোনালোককো দিব পৰা নাই। ক'তনো যাম, মিনি লকডাউন চলি আছে বৰ্তমান সময়ছোৱাত, সেইকাৰণে ঘৰতে আছোঁ। সকলোকে কুশলে থাকক, ভালে থাকক। এই COVID-19 পৰিস্থিতিত ভাল হৈ লওক আৰু আপোনালোকক ভিডিঅ' আনিম ভাল ভাল। দেউতাই কঠীয়া চঠীয়া সিঁচিম বুলি ক'লে, এতিয়া ঘৰটো খুলি দি আছে। এতিয়া ঘৰলৈ লৈ যাব লাগে। এতিয়া আমি বিমল আৰু মই ঘৰলৈ যাওঁ।
ফাইনেলি মই ঘৰলৈ আহি গ'লোঁ। ঘৰত অলপ কাম চাম আছিলে, কাম চাম কৰিলোঁ। এতিয়া ভিডিঅ'টি ইয়াতে শেষ কৰোঁ। যদিহে ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগ পাওঁ নতুন এটা ভিডিঅ'ত। এতিয়ালৈ টিল দেন টাটা বাই বাই।